লুডু কিং এই গান এটা চেষ্টা কৰি আছে উঠাবলৈ পাৰাই নাই দেখোন ঐ সিদা ঐ লুডু কিং খেলোৱা ইয়াত আছে তো ফ্ৰী ৱাইফাই আমি যিটো কাম কৰিছো সেইটো কৰিব না মাত জলদি ঐ শুনচোন এই আমাৰ ঐ সিধা ইফালে ইফালে বহচ ইফালে তোমাৰ মাৰি কৈছো কোৱাচোন কি আহিলে তোমাক মানে দাদা আমি হেৰি সিনেমাখন নাটক দিছিলো মানে আজি জাস্টিস লিগ নাম আপোনালোকৰ মানে ডাউনলোড দিলো এতিয়া ফাইলটো বহুত ডাঙৰ হ'ল আমাৰ এমবি খিনি শেষ হৈ গ'ল মানে সেইকাৰণে অকমান খালি মানে তিনচেট পিছৰ পূজাৰ নতুন সং ৰিলিজ দিছিলে অলপ এইটো কিবা লাগে এমবি অলপ লাগিছিল হটস্পট লাগিছিল সিধা কি কৈছে দেখোন শুনি আছো আৰু কিবা কিবি কৈ আছে এমবি লাগে আজিকালি এমবি দিবই নোৱাৰা হৈছে জিঅ'ৰ আগতে আনলিমিটেড আছিলে তেতিয়া আৰু যাক যিমান লাগে দি দিছিলো এতিয়া আৰু প্ৰব্লেম হৈ যায় 1 GB কৈ পাওঁ নিজৰে নুকুলাই নিজৰে অৱস্থা বেয়া কিমান আশা কৰিছিলা তোমালোকে 400কে পাৰ আপোনালোক তিনটা আছে 1200 400 বহুত কাৰণ তিনিওতে পৰা 400 ল'ব 1200 লৈ যায় আমাৰ 1 GB চেছে দিব মানে আমাক দিবলৈ থাকিব লাগিব ন 400কে হলে মিলে আৰু আমাৰ তাকে তোমালোকে ফিল্ম এখন ডাউনলোড আমাৰ তাতে আৰু গোটেই হেক কৰিব নালাগে দিয়াচোন আৰু দুজন আমি দাদা আমি এনেকে বিচাৰি আহিছো আমি তলৰ দাদাজনৰ তালৈ গলো তেওঁ অলপ হেল্প কৰিলে সিনেমাখন আমি একেলগে চাওঁ আপোনালোকে দাদাও আহিব কি চিনেমা বুলি ক'লা জাস্টিস লিগখন এই চোৱা এটা এতিয়া 170 MB এটা আছে এতিয়া কি কৰিছে তাতে 3G মইতো 4G জামানা দেখাই নাই এই তোমালোকে কলেজত ডাউনলোড নকৰিলে কিয় মানে কলেজতো ফ্ৰী ৱাইফাই আছে তোমালোকৰ আমি আপোনালোকৰ ৰুমৰ ওচৰতে আছে যে নেক্সট ৰুমতে লগ আছে সেইটো মানে আমি তাতে নাহিলো তাতেও দেখিছো লক কৰিলে নেকি আপোনালোকে অলপ বেছিকে দি দিয়ক পিছত ইয়াৰ 50 টো আপোনালোকে দি দিয়ক এও যদি 50 দিয়ে আপুনি অলপ বেছিকে দি দিয়ক আপোনালোকে বাৰু ঠিক আছে মোৰ পৰা 70 টা লৈ লও বাৰু 70 কে হৈ যাব দিয়া আমাৰ মানে বেলেগত নাযাও মানে অলপ আৰু বেলেগত যাবলৈ নাযাও মানে সেইকাৰণে আমি এইটাই আমি বহুত বহুত মানুহ তোমালোকে ইমান ডাঙৰ ফাইল ডাউনলোড কৰিলা টোটেলি ইমান নহ'ব বাকী আছে কিমান বেছি বাকি নাই আৰু বেছি নাছিলে আৰু 1.2 GB আমাৰ তাত চাই কিন্তু আপোনালোকে ভাল পাব সাউন্ড কোৱালিটিও ভাল মোৰ তাত আছে 500 ডাঙৰ স্ক্ৰীনো আছে স্ক্ৰীনো ডাঙৰ গোটেই 500 দিবলৈ নহ'ব মোৰ ফালৰ পৰা 100টা পাবা দিয়া এতিয়া মোৰ পৰা 70 লৈ লোৱা বাৰু মই তোমালোকক 20 দি দিম আৰু কৰিয়ে দিয়ক আৰু হেৰি কৰক আপুনি 100 দি দিয়ক নাই মোৰ 100 তো মই মোবাইল ৰাখিবই লাগিব কালি আমাৰো সেইটো এবাই বস্তু আছে দাদা আমাৰো একদম 0 GB আছে 1 GB কে আমি দি দিলো মানে ইয়াৰটো দিনছে পূজা খাই কৰিলে আমি চালো দেখছোন আমি ভালছে ন নাই নাই চাইছো চাবতো আমাৰো মন যায় সেইটো কথা নকয় এটা দিব ন আমি 200 আৰু নোৱাৰিম তো 250 দিব পাৰিম তোতে তাও সিনেমাখন ঠিক আছে মই 200 তাৰে ওপৰত নহ'ব নেকি মই দিছো আৰু ইহঁতক তুমি কেনে চলিবা কেনে দাদা আমি দাদাই দিব খুজিছে আকৌ আপুনি কিয় নিয়া নাই আকৌ দাদাই দিব খুজিছে আপুনি আকৌ কি মোৰ কথাটো ভাবিলো মই আপুনি আমাৰ কথাও ভাবক আপুনি দাদাৰ কথা ভাবক আমাৰ কথাও ভাবক কৰিবই লাগিব আৰু এটা দি দিম ন চাৰি দিয়া তুমি 70 দি দিয়া দাদা পাছৰ আহিছে নেকি পাছৰ কি দিয়া আছে চাই লও ফুলতো হটস্পট নখুজিবা ৱাইফাই পাছৱৰ্ড
নহয় নেটৱৰ্কটোৰ নামটো Oppo পাছৱৰ্ডটো Wi-Fi এইটো পাছৱৰ্ডটো পাছৱৰ্ড নাই পাছৱৰ্ড নাই নাই ঠিকে আছে অপেন মাইণ্ডেড মানুহ আপুনি ভাল লাগে দিবলৈ নাই আকৌ পাছৱৰ্ড ৰাখি কি কৰে 27 গ'ল আৰু 3 MB এটা মিলিলো 5 MB পৰা মিলাই ল'ব আপুনি বলে আমি চাও নেকি পিছে চাও আৰু এতিয়া পিছে কি ডাউনলোড ডাউনলোড কৰা তোমালোকে হ'ব তারা আইছো তোমাৰ নামটো কি আছিল আকাশ প্ৰধান আকাশ আইছো বৰটো ঠিক আছে দৰজাটো মাৰ আমি তলৰ ৰুমতে থাকো দেখিছো যাব আপোনালোকে কিমান যাব আহিব আপোনালোকে আহিব আপুনি মাটি মাটি পপকৰ্ন লৈ দাদা